এই লকডাউনত ঘৰত সোমাই একদম মন চন বেয়া হৈ গৈছে, সেইটো কাৰণে ভাবিলো তোমালোকৰ ঘৰৰ ওপৰলৈ আহোঁ। দেউতাই অকল ঘৰত শুইহে থাকে, মইহে কৈছোঁ যাওঁ বলক আপোনালোকৰ ঘৰৰ পৰা আহোঁগৈ বুলি কৈ পিনি লৈ আহিছোঁ। একদম ঘৰতে এনেই সোমাই থাকে, ক'তো নাযায়। কৰোণা অকল দেউতাকে লাগে কৈ থাকে। ভয়টো বেছি গাকে ধোৱা নাই কিমান দিন, ভিতৰৰ পৰা ওলোৱাই নাই। হয় নেকি বন্ধু, তুমি ইমান ভয় কৰা নাই? সেইবোলে গা নোধোৱাকৈ থাকে নেকি মানুহ? চিচি ইমান লেতেৰা নে তুমি? জানে নেকি মই গা ধুওঁ নে নুধুই? শুই থাকিব বহুত দেৰিলৈকে, উঠে কেইটা বজাত? 10টা বজাত 11টা বজাত উঠিব, ৰাতিটো পাবজি খেলিব, মূৰটো খেলিব, এসোপা গাই থাকিব এতিয়া য'ত আহি। মনত থাক একদম, বুজিলা? বাৰু কোৱা এতিয়া তোমাৰ খবৰ খাতি কেনেকুৱা? মোৰ ভাল খুব ভাল বিন্দাছ একদম। একদম এতিয়া কৰোণা সময়ত কোনো বাহিৰলৈ ওলাব নালাগে দেই। তুমি আজি আহিছা বাৰু বেয়া পোৱা নাই, হ'লেও বকা ওলা মেলা কৰি থাকিব নালাগে, ভিতৰতে থাকিব লাগে, হাত দুখন ধুব লাগে, চেনিটাইজ কৰি থাকিব লাগে বাৰে প্ৰতি। মই একদম পুৰা চেনিটাইজ কৰি থাকোঁ, একদম পুৰা মোৰ মোবাইলটো চেনিটাইজাৰ দুবাৰ একদম মই পাবজি খেলিব পাই নাপায়। আৰুতো গাটো ধুওঁতেও চেনিটাইজাৰখিনি লগাই লওঁ, তাৰপিছতে মই গাটো ধুওঁগৈ। একদম মোৰ কাৰণে কৰোণা ছেফটি, একদম কৰোণা মোবাইল আহিবই নোৱাৰে, গম পাইছে নাই আংকুল? একদম মই একদম পুৰা মজাকৈ থাকোঁ ঘৰত। হয় নাই দেউতা, আপুনি কি কয়? হয় নাই? তই ক'বলৈ কিবা এটা দিলেহে মই ক'ম, তইহে একদম লেপ কৰি আছ। হা লাওপাত কচু পাত একদম মুখখন। একদম স্মাৰ্ট বয় আৰু এইটো নহয় জানো? একদম স্মাৰ্ট, একদম ল'ৰাটো ভাল আছে। ঠিক আছে দিয়া, একদম স্মাৰ্ট হ'ব লাগে, কথা পাতিব লাগে দিয়া। মই একদম সৰুৰ পৰাই স্মাৰ্ট, একদম সৰুৰ পৰাই স্মাৰ্ট। আংকুল আপুনি পাতিলে? এই নাই পদা, মাই নাই পদা। এই পাতিলে, ইমান গোন্ধাইছে পাতিছে আপুনি। দেউতা ইমান গোন্ধাইছে, যাওঁ বলক, ইয়াত থাকিব নোৱাৰি, গোন্ধত কিবা লাগি গৈছে একদম। হয় নেকি? বল তেতিয়াহ'লে, গোন্ধাইছে হয় বাৰু, গোন্ধটো বহুত ওলাইছে। আমি যাওঁ তেতিয়াহ'লে, বন্ধু বেয়া চেয়া নাপাবা আৰু দেই, আহিছোঁ এতিয়া। এই বন্ধু কিবা এটাতো খাই যোৱা, ইমান দিনৰ মূৰত আহিছা, যোৱাই নাই। নাই একো নাখা, আপুনি একদম বেয়া নাপাব আংকুল। আকৌ দৰকাৰ হ'লে মই কাইলৈ আহিম, এতিয়া মই ইয়াত নাথাকোঁ, একদম যাওঁ দেই, যাওঁ বলক দেউতা, যাওঁ বলক আমি যাওঁ বলক। এই কভিডৰ সময়ত, কৰোণাৰ সময়ত চলা মই নিজৰে খাবলৈ একো নাইকিয়া হৈ গৈছে, চিন্তা কৰি পাৰ পোৱা নাই, তাতে আকৌ এইকেইটা আহিছে আকৌ ফুৰিবলৈ। যা পাদু বুলিয়ে পাতি দিছো, যা তহঁতক খুৱাবলৈ একো নাই এতিয়া। বন্ধুজনৰ ঘৰত যে বৰ বেছি কথা কৈ আছিলি, গম পাৱ নাই? ইমান কথা বেছিকৈ কোৱাটো ভাল নহয়, একদম অকণমান গহীন হ'ব লাগে ল'ৰা ছোৱালী। ইমান বেছিকৈ লেপ কৰি থাকিলে ভাল নেদেখায় নহয় মানুহৰ ঘৰত। এই দেউতা আপুনি নাজানে মই কেলৈ ইমান বেছিকৈ কথা কৈছোঁ, গম পায় নাই? যেতিয়া শুনিব নিবিচাৰে তাক শুনাই থাকিব লাগে, তেতিয়াহে সন্মান বাঢ়ে। কি শুনিব নিবিচাৰিলে কথা শুনাই থাকিলে সন্মান বাঢ়েও? কেলৈ আপুনি নাজানে নেকি? মানে কথাটো হৈছে, কোনোবাই যদি আপোনাৰ কথাটো শুনিব বিচৰা নাই, তথাপি যদি আপুনি বেছিকৈ শুনাই থাকে, তেতিয়া আপোনাৰ সন্মানটো বাঢ়েও, সেইটো কৈছোঁ মই। কেনেকে বাঢ়ে তেনেকে সন্মান? কেলৈ আমাৰ ছাৰহঁতে স্কুলত আমি শুনিব নিবিচৰা স্বত্তেও যে বুজাই থাকে একেখিনি কথাকে, তেতিয়া কি ছাৰহঁতক কি সন্মান বঢ়া নাই নেকি? সেইটো কাৰণে কৈছোঁ। কথাটো হয় কিন্তু দেই, তই কিন্তু ঠিক কথা কৈছ। ময়ো এতিয়া কোনোবাই যদি মোৰ কথা শুনিবলৈ নিবিচাৰে, মই তেতিয়াও মই শুনাই থাকিম, গম পাইছ? এই গুড বয়, এতিয়া মই তোক লৈ প্ৰাউড কৰিছোঁ বেটা, তই ঠিক কথাই কৈছ ৰ।